অসমৰ পুৰণি নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। অসমৰ জাতীয় প্ৰতীক কি? ইয়াৰ উত্তৰটো হ'ব অসমৰ জাতীয় প্ৰতীক হ'ল এশিঙীয়া গড়। অসমৰ প্ৰধান নদী দুখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক। অসমৰ জাতীয় উৎসৱ কি? উত্তৰ অসমৰ জাতীয় উৎসৱ হ'ল বিহু। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম হ'ল শৰাইঘাটৰ দলং। অসমৰ জাতীয় গছ কি? ইয়াৰ উত্তৰ হ'ল অসমৰ জাতীয় গছ হ'ল হলং। অসমৰ জাতীয় পক্ষী কি? উত্তৰ অসমৰ জাতীয় পক্ষী হ'ল দেওহাঁহ। অসমৰ জাতীয় ফুল কি? উত্তৰ অসমৰ জাতীয় ফুল হ'ল কপৌফুল। 2022 মতে অসমত কেইখন জিলা আছে? উত্তৰ 2022 মতে অসমত 35খন জিলা আছে। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমত কেইখন অভয়াৰণ্য আছে? উত্তৰ অসমত 18খন অভয়াৰণ্য আছে। অসমত প্ৰথম ৰেল কেতিয়া চলিছিল? উত্তৰ 1882 চনৰ 1 মে'ত। অসমত চাহ খেতি প্ৰথমে কোনে কৰিছিল? উত্তৰ অসমৰ চাহ খেতি চিংবসকলে প্ৰথমে কৰিছিল। অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? উত্তৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত ৰচনা কৰিছিল। অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল অৰুণোদয়। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম মহাকাশচাৰী কোন আছিল? উত্তৰ অসমৰ প্ৰথম মহাকাশচাৰী আছিল কল্পনা চাওলা। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনটো? ইয়াৰ উত্তৰ হ'ব অসম চিকিৎসা মহাবিদ্যালয়। অসমৰ ডাঙৰ নদী কোনখন? উত্তৰ অসমৰ ডাঙৰ নদী হ'ল ব্ৰহ্মপুত্ৰ নদী।